নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে হেয়াৰ ফল বা চুলি সৰা সমস্যা। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা সুধিব খুজিছোঁ যে আজিৰ ভিডিঅ'টো আপোনালোকে ইংৰাজীত শুনিছে নে অসমীয়াত শুনিছে প্লিজ কমেণ্ট কৰি জনাবচোন। কাৰণ আগৰ 6টামান ভিডিঅ' মই অসমীয়াত দিয়াৰ পিছতো বহুতেই কৈ আছিলে যে তেওঁলোকে ইংৰাজীত শুনা পাইছে। ইউটিউবৰ এটা নতুন আপডেট অহাৰ কাৰণে এই সমস্যাটো হৈছিলে। মই গম পোৱা নাছিলোঁ, কিন্তু ছাবস্ক্ৰাইবাৰসকলে কোৱাৰ পিছত মই এই সমস্যাটো সমাধান কৰিলোঁ আৰু এটা টেষ্টিং ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই দিছিলোঁ। সেই ভিডিঅ'টো সকলোৱে অসমীয়াত শুনা পায় বুলি কৈছিলে, কিন্তু আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো যদি অসমীয়াত শুনা পাইছে বুলি আপোনালোকে কয় তেন্তে মই জানিম যে মোৰ সমস্যাটো সমাধান হৈছে। আৰু আপোনালোকে যদি কেনেবাকৈ ইংৰাজীতে ভিডিঅ'টো শুনি আছে তেন্তে আপোনালোকে চিন্তা নকৰিব, তাৰ কাৰণে এটা অপশ্যন আছে। আপোনালোকে মোৰ ভিডিঅ'টো সোঁফালে ওপৰ ছাইডত যাব, তাতে ছেটিং নামৰ এটা অপশ্যন দেখিব, তাতে আপোনালোকে ক্লিক কৰি দিব আৰু অডিঅ' ট্ৰেক বুলি এটা অপশ্যন পাব। অডিঅ' ট্ৰেকত আপোনালোকে ক্লিক কৰিলে অৰিজিনেল ভিডিঅ' বা আছামিজ এনেকুৱা কিবা এটা অপশ্যন দেখিব, তাতে ক্লিক কৰি দিব। তেতিয়া ইংৰাজীত শুনি থকা ভিডিঅ'টো আপোনালোকে অসমীয়াতে শুনিবলৈ পাব। এতিয়া আহোঁ মেইন টপিকটোলৈ। হেয়াৰ ফল বা চুলি সৰা সমস্যাটো হয়তো আজিকালি প্ৰতিজন ব্যক্তিৰে থাকে, আৰু যেতিয়া আমাৰ এই সমস্যাটো হয় আমাৰ চিন্তা হয় আৰু আমি কি তেল চেম্পু বা কি লগালে চুলিখিনি ভাল হৈ যাব, চুলি সৰা সমস্যা কমিব, তাৰ উপায় বিচাৰি হাবাথুৰি খাওঁ। বেছিভাগে ভাবে যে চেম্পু তেল সলনি কৰিলে চুলি সৰা সমস্যাটো কমি যাব, কিন্তু আচল সমস্যা সেইটো নহয়। চুলি সৰাৰ কাৰণ ইমানেই আছে যে প্ৰতিজন মানুহৰে চুলি সৰাৰ কাৰণবিলাক বেলেগ বেলেগ। সেইকাৰণে এটা তেল বা এটা চেম্পুৱে সকলোৰে সমস্যা সমাধান কৰিব নোৱাৰে। আমি এই কাৰণবিলাক জানিব লাগিব আৰু কাৰণবিলাক কেনেকৈ দূৰ কৰিব লাগিব সেইবিলাকো আমি জানি ল'ব লাগিব। আজিৰ ভিডিঅ'টো সেইকাৰণে গোটেইখিনি কথা আপোনালোকক জনাম আৰু কিছুমান সহজ উপায় বা দিহাও আপোনালোকক জনাম, বহুত কথা শ্বেয়াৰ কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহ উপকৃত হয়। প্ৰথমতে জানো আহক চুলি সৰা মুখ্য প্ৰথম কাৰণটো কি। প্ৰথম কাৰণটো হৈছে পুষ্টিহীনতা বা নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি। আমি ভাবোঁ যে আমি ভাল ভাল খাদ্য খাই আছোঁ, আমাৰ কেনেকৈ ডেফিচিয়েঞ্চি বা পুষ্টিহীনতা হ'ব পাৰে, আৰু এইখিনিতে আমি আচল ভুলটো কৰি পেলাওঁ। প্ৰকৃততে আজিকালি আমি যিবোৰ খাদ্য খাই থাকোঁ সেইবিলাকৰ পুষ্টিগুণ আগৰ তুলনাত যথেষ্ট কমি গৈছে। কাৰণ বজাৰৰ শাক পাচলিবিলাকত প্ৰায়ে ৰাসায়নিক সাৰ বা কীটনাশক দিয়া হয়, বা পেকেটৰ খাদ্যবিলাকৰ পুষ্টিগুণ বহুগুণে কম থাকে, আৰু আমি খাই থকা ফাষ্টফুডবিলাকৰ কেলৰীৰ পৰিমাণটো বেছি থাকে যদি সেইবিলাকত পুষ্টিগুণ একেবাৰে কম হয়। আৰু এনেকুৱা বহুত কাৰণ আছে যিবিলাকৰ কাৰণে আজিকালি আমি ডেফিচিয়েঞ্চি বা পুষ্টিহীনতাত প্ৰায়ে ভুগি থাকোঁ। আৰু যেতিয়া আমি পুষ্টিহীনতাত ভুগোঁ বা ডেফিচিয়েঞ্চিত ভুগোঁ তেতিয়া আমাৰ দেহটোৱে এটা খুব ডাঙৰ কাম এটা কৰে। সেইটো কি জানেনে? আমাৰ দেহৰ অংগসমূহ যেনে হাৰ্ট, লিভাৰ, কিডনী আদি অংগসমূহক হেল্ডি ৰাখিবৰ কাৰণে পুষ্টিৰ যোগান ধৰে, যাৰ কাৰণে চুলি আদি অংগবিলাকে পুষ্টি নোপোৱা হয়, আৰু তেতিয়া আমাৰ চুলি সৰাৰ সমস্যা বা চুলি পকাৰ সমস্যাবিলাক আৰম্ভ হ'বলৈ ধৰে। আৰু ইণ্ডিয়া বা ভাৰতবৰ্ষত প্ৰধান ডেফিচিয়েঞ্চিটোৱে হৈছে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া। বিশেষকৈ মহিলাসকলৰ আইৰণ ডেফিচিয়েঞ্চি প্ৰায়বিলাকৰে থাকে, আৰু এই আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে বহুতৰে হেয়াৰ ফল বা চুলি সৰা সমস্যাটো আৰম্ভ হ'বলৈ ধৰে। আৰু আইৰণে আচলতে আমাৰ চুলিৰ স্কেল্পত ব্লাড চাৰ্কুলেশ্যন ভাল কৰে, চুলিৰ গুৰি মজবুত কৰে। গতিকে আইৰণ থকা খাদ্যবোৰ খালে আমাৰ চুলি সৰা সমস্যাটো বহুখিনি উপশম হৈ যায়। আপোনালোকৰ প্ৰথম কাম বা দায়িত্বটো হৈছে যে ডেইলি খাদ্য তালিকাত আইৰণযুক্ত খাদ্য আছে নাই সেই কথাটোলৈ মন কৰক। প্ৰায়বিলাক সেউজীয়া শাক পাচলিতে প্ৰচুৰ পৰিমাণে আইৰণ থাকে, কিন্তু কিছুমান শাক পাচলি আৰু ফল মূলত বেছিকৈ আইৰণ পোৱা যায়, আৰু তেনেকুৱা খাদ্যবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া নহয়। যেনে কাঁচকল, কলডিল, কচু শাক, পালেং শাক, মৰিচা শাক, খুতৰা শাক, গাজৰ, বিট, ডালিম এনেকুৱা খাদ্যবোৰত আন চব্জি বা পাচলিৰ তুলনাত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়। গতিকে এনেকুৱা খাদ্যবোৰ ছিজন মতে আপোনালোকে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক। কিন্তু এটা কথা মন কৰিব যে আইৰণযুক্ত খাদ্যৰ লগত সদায় ভিটামিন চি যুক্ত খাদ্য খাবলৈ চেষ্টা কৰিব, কাৰণ ভিটামিন চিয়ে আইৰণৰ শোষণ বা এবজৰ্পশ্যনত সহায় কৰে। গতিকে নেমু টেঙা খাব পাৰে, মৌচুমী টেঙা খাব পাৰে, কমলা টেঙা খাব পাৰে, এনেকুৱা বতৰৰ যিবিলাক ছিজনেল টেঙা ফ্ৰুটছ আছে সেইবিলাক খাব। তেতিয়া আপোনালোকৰ আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া নহয় আৰু চুলি সৰা সমস্যাটো কমি যাব। আৰু আইৰণ ডেফিচিয়েঞ্চি হৈছে নাই তাক জানিবৰ কাৰণে আপোনালোকে হিমগ্ল'বিন টেষ্ট এটা কৰাব, আৰু চিৰাম ফেৰিটিন বুলি এটা টেষ্ট আছে সেইটো কৰাব। ডক্টৰৰ লগত কথা পাতি লৈ ল'ব। ভিটামিন B12 ডেফিচিয়েঞ্চিৰ কাৰণেও বহুত মানুহৰ চুলি সৰে। বিশেষকৈ যিসকলে নিৰামিষ খাদ্য খায় তেওঁলোকৰ ভিটামিন B12 ডেফিচিয়েঞ্চিটো বেছিকৈ হয়। যিসকলে আমিষ খায় তেওঁলোকৰ কম হয়। আমিষ খাদ্য মানে মাছ, মাংস, কণী, দুগ্ধজাত খাদ্য যেনে গাখীৰ, দৈ, চীজ আদিত প্ৰচুৰ পৰিমাণে ভিটামিন B12 পোৱা যায়। তথাপিতো কেতিয়াবা আমাৰ ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হয়। তেনে ক্ষেত্ৰত আমি টেষ্ট কৰাই চাব পাৰোঁ যে আমাৰ ডেফিচিয়েঞ্চি হৈছে নাই, আৰু ডক্টৰৰ পৰামৰ্শ মতে কেতিয়াবা দৰকাৰ পৰিলে ছাপ্লিমেণ্ট খাব লগা হ'ব পাৰে।
ভিটামিন ডিৰ ডেফিচিয়েঞ্চিৰ কাৰণেও বহুত মানুহৰ চুলি সৰে। ভিটামিন ডি আচলতে কিছুমান হৰমনৰ লগত লিংক হৈ থাকে আৰু ভিটামিন ডিৰ ডেফিচিয়েঞ্চি হ'লে হৰমনবিলাকো খেলিমেলি হয় আৰু তেতিয়া চুলি সৰা সমস্যাটো আৰম্ভ হ'বলৈ ধৰে। বিভিন্ন ৰিচাৰ্চ বা গৱেষণা হৈছে আৰু দেখা পোৱা গৈছে যে এণ্ড্ৰজেনিক এল'পেচিয়া এৰিয়েটা নামৰ সমস্যাটোৰ কাৰণে যিসকলৰ চুলি সৰে তেওঁলোকৰ দেহত ভিটামিন ডিৰ ডেফিচিয়েঞ্চি থাকে। সেইকাৰণে আমি ভিটামিন ডিযুক্ত খাদ্য খোৱাত বা ভিটামিন ডিৰ নেচাৰেল চ'ৰ্চবিলাক আহৰণ কৰাত গুৰুত্ব দিব লাগে। ভিটামিন ডিৰ নেচাৰেল চ'ৰ্চ বহুত কম আছে, বিশেষকৈ চৰ্বিযুক্ত মাছ, কণীৰ হালধীয়া অংশ, গাখীৰ, দৈ, চীজ আদিত ভিটামিন ডি পোৱা যায়। মাছৰুমতো ভিটামিন ডি পোৱা যায়, কমলা ৰসত পোৱা যায়। এনেকুৱা খাদ্যবোৰ যিমান পাৰে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক। আৰু আটাইতকৈ ভাল নেচাৰেল চ'ৰ্চ হৈছে সূৰ্যৰ পোহৰ। কিন্তু এইবিলাক কৰি থকাৰ পিছতো যদি আপোনাৰ ভিটামিন ডি ডেফিচিয়েঞ্চি ওলাইছে তেন্তে ডক্তৰৰ পৰামৰ্শ লৈ ছাপ্লিমেণ্ট খাওক আৰু সমস্যাটো সমাধান কৰি লওক। আমি নজনাকৈ আমাৰ কেলছিয়াম ডেফিচিয়েঞ্চিৰ কাৰণেও কেতিয়াবা চুলি সৰিব পাৰে। বহুত মানুহে গমেই নাপায় যে তেওঁলোকৰ কেলছিয়াম ডেফিচিয়েঞ্চিৰ কাৰণে চুলি সৰিব পাৰে। তাৰ কাৰণে কেলছিয়ামযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে, যেনে গাখীৰ, দৈ, মাছ, তাৰপিছত তিল, ফক্সনাট বা মাখানা, ব্ৰকলি আৰু বুট, মগু এনেকুৱা মাহজাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায়। গতিকে সাল সলনি কৰি মাজে মাজে কেলছিয়ামযুক্ত খাদ্যবোৰ আপোনালোকে ৰেগুলাৰলি খাই থকাৰ অভ্যাস কৰিব। আৰু যদি কেনেবাকৈ ডেফিচিয়েঞ্চি হৈ আছে তেন্তে ডক্তৰৰ পৰামৰ্শ মতে কেলছিয়াম ছাপ্লিমেণ্ট বা মেডিচিনো খাব পাৰে। আৰু ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগে, কাৰণ আমি যদি এক্সাৰচাইজ বা ফিজিকেল এক্টিভিটি একো নকৰোঁ তেতিয়া আমি কেলছিয়ামযুক্ত খাদ্য খালেও আমাৰ হাড় বা চুলিয়ে কেলছিয়ামখিনি এবজৰ্ব কৰিব নোৱাৰে। সেইকাৰণে ডেইলি ৰেগুলাৰলি এক্সাৰচাইজ কৰাৰ অভ্যাস কৰক। প্ৰটিন ডেফিচিয়েঞ্চিৰ কাৰণেও বহুত মানুহৰ চুলি সৰে আৰু তেওঁলোকে গমেই নাপায়। আচলতে আমাৰ চুলি কেৰাটিন নামৰ এবিধ প্ৰটিনেৰে গঠিত আৰু আমাক ডেইলি পাৰ গ্ৰাম বডি ৱেইট হিচাপত অৰ্থাৎ প্ৰতি কেজি ওজনৰ বিপৰীতে 1 গ্ৰামকৈ প্ৰটিনৰ দৰকাৰ হয়। যদি আপোনাৰ বডি ৱেইট বা ওজন 50 কেজি হয় তেন্তে আপোনাক লাগিব 50 গ্ৰাম প্ৰটিন ডেইলি। আৰু যদি ডেফিচিয়েঞ্চি হয় তেতিয়া চুলি সৰা আৰম্ভ হ'বলৈ ধৰে। গতিকে প্ৰটিনযুক্ত খাদ্য তালিকাত ডেইলি অন্তৰ্ভুক্ত কৰক। তাৰ কাৰণে মাছ, মাংস, কণী, চয়াবিন, পনীৰ এনেকুৱা ধৰণৰ খাদ্যবোৰ অন্তৰ্ভুক্ত কৰিব পাৰে। বুট, মগু আদিতো প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে, কিন্তু মাছ, মাংস আদি সদায় খোৱাটো সম্ভৱ নহয়। গতিকে ডেইলি এটাকৈ কণী খাব পাৰে। মাজে মাজে নিউট্ৰেলা, চয়াবিন, পনীৰ, মাছ, মাংস এনেকৈ ইটো সিটো সাল সলনি কৰি প্ৰটিন ৰিকুৱাৰমেণ্টখিনি ফুলফিল কৰক। তেতিয়া নিশ্চয় আপোনালোকৰ চুলি সৰা সমস্যা কমি যাব। জিংক, চিলেনিয়াম, মেগনেছিয়াম, বায়'টিন আদিৰ ডেফিচিয়েঞ্চিৰ কাৰণেও বহুত মানুহৰ চুলি সৰে। কিন্তু মই ইতিমধ্যে যিবোৰ খাদ্যৰ কথা আপোনালোকক জনালোঁ সেই খাদ্যবোৰ যদি আপোনালোকে নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে তেতিয়া এনেকুৱা ট্ৰেছ এলিমেণ্টবিলাকৰ ডেফিচিয়েঞ্চি সাধাৰণতে নহয় আৰু চুলি সৰা সমস্যাটো নিশ্চয় কমি যাব। কাৰণ প্ৰথম কাৰণটো নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি, যিটো আমি একেবাৰে ইগন'ৰ কৰোঁ বা অৱহেলা কৰোঁ। কিন্তু এনেকুৱা খাদ্যবোৰ খালে আপোনালোকৰ চুলি সৰা সমস্যা নিশ্চয় বহুতখিনি কমি যাব। 2 নম্বৰ প্ৰধান কাৰণটো হৈছে হৰমনেল ইমবেলেঞ্চ বা হৰমনৰ খেলিমেলি। আপোনালোকে সকলোৱে জানে যে যাৰ থাইৰয়ডৰ সমস্যা আছে, অৰ্থাৎ যাৰ হাইপ'থাইৰয়ডিজিম বা হাইপাৰ থাইৰয়ডিজিম আছে, তেওঁলোকৰ চুলি সৰা সমস্যাটো প্ৰধান লক্ষণ হিচাপে দেখা দিয়ে। ঠিক তেনেকৈ যিসকল মহিলাৰ PCOD বা PCOSৰ সমস্যা আছে তেওঁলোকৰ চুলি সৰা সমস্যাটো প্ৰধানকৈ দেখা দিয়ে। আচলতে PCOD বা PCOSত ভুগি থকা মহিলাসকলৰ দেহত ইষ্ট্ৰজেন নামৰ হৰমনটো কমি যায়, এণ্ড্ৰজেন নামৰ হৰমনটো বাঢ়ি যায় আৰু ডিহাইড্ৰ টেষ্টষ্টেৰন বা DHT নামৰ হৰমনটো বাঢ়ি যায়, যাৰ কাৰণে চুলি সৰা সমস্যাটো তেওঁলোকৰ বেছিকৈ হোৱা দেখা যায়। আৰু থাইৰয়ডৰ সমস্যা থকা ব্যক্তিসকলৰ চুলিৰ যিটো গ্ৰথ চাইকেল সেইটো এফেক্ট হোৱাৰ কাৰণে তেওঁলোকৰ চুলি সৰিবলৈ ধৰে। প্ৰেগনেঞ্চিৰ সময়ত বা সন্তান জন্মৰ পিছত বা মেনপজৰ সময়ত মহিলাসকলৰ দেহত হৰমনৰ খেলিমেলি বা হৰমনেল ইমবেলেঞ্চ হয় আৰু তেনেকুৱা সময়তো মহিলাসকলৰ চুলি সৰা দেখিবলৈ পোৱা যায়। বংশগতভাৱে কিছুমান মানুহৰ দেহত DHT নামৰ হৰমনটোৰ লেভেল বেছি হৈ থাকে, যাৰ কাৰণে তেওঁলোকৰ এণ্ড্ৰজেনিক এল'পেচিয়া এৰিয়েটা নামৰ বেমাৰটো হয় আৰু তেওঁলোক টপা হ'বলৈ ধৰে। পুৰুষসকলৰ ক্ষেত্ৰত এই সমস্যাটো কোৱা হয় মেল পেটাৰ্ণ বলনেছ আৰু মহিলাসকলৰ ক্ষেত্ৰত এই সমস্যাটো কোৱা হয় ফিমেল পেটাৰ্ণ বলনেছ। আজিকালি ইনচুলিন ৰেজিষ্টেঞ্চৰ কাৰণেও বহুত মানুহৰ চুলি সৰে, তেওঁলোকে গমেই নাপায়। আমাৰ ফুড হেবিট আৰু লাইফষ্টাইল চেঞ্জ হোৱাৰ কাৰণে দেহত ইনচুলিন ৰেজিষ্টেঞ্চ হয়, যাৰ কাৰণে আমাৰ দেহত থকা হৰমনবিলাকো খেলিমেলি হ'বলৈ ধৰে বা ইমবেলেঞ্চ হ'বলৈ ধৰে। আৰু যেতিয়া ইনচুলিন ৰেজিষ্টেঞ্চ হয় তেতিয়া চুলিত আচলতে ব্লাড চাৰ্কুলেশ্যনটো কমি যায়, যাৰ কাৰণে চুলিখিনিয়ে ভালদৰে নিউট্ৰিশ্যন নাপায় আৰু ইনফ্লেমেশ্যন হয়, যাৰ কাৰণে চুলি সৰা সমস্যাটো বাঢ়িবলৈ ধৰে।
এতিয়া কথা হৈছে যে হৰমনৰ ইমবেলেঞ্চ বা হৰমনৰ খেলিমেলিৰ কাৰণে যদি আপুনি চুলি সৰিছে বুলি ভাবে তেন্তে আপুনি কি কৰা উচিত। প্ৰথম কথাটো হৈছে যে তেজৰ পৰীক্ষা নিৰীক্ষা কৰি হৰমনৰ টেষ্টবিলাক কৰাই লওক বা যাৱতীয় পৰীক্ষাবিলাক কৰাই লওক, আৰু আপুনি তেতিয়া নিশ্চিত হ'ব পাৰিব যে আপোনাৰ কি হৰমনৰ খেলিমেলিৰ কাৰণে আপোনালোকৰ এই সমস্যাটো হৈছে। আৰু যেতিয়া এবাৰ কাৰণটো জনা যায় তেতিয়া আমি তাৰ সঠিক চিকিৎসা বা সঠিক দিশাবিলাক আমি কৰিব পাৰোঁ। যদি PCOD বা থাইৰয়ডৰ সমস্যাৰ কাৰণে চুলি সৰিছে তেন্তে তাৰ কাৰণে ৰেগুলাৰলি কিন্তু 1 ঘণ্টাকৈ এক্সাৰচাইজ কৰিব লাগিব, কাৰণ এক্সাৰচাইজে হৰমনবিলাক ঠিক কৰাত সহায় কৰে। তাৰ উপৰিও ফাষ্টফুডবিলাক ত্যাগ কৰিব লাগিব। চেনি, ময়দাৰ বস্তু, ৰিফাইন তেল বা এনেকুৱা যিবিলাক পেকেটৰ খাদ্য আছে সেইবিলাক একেবাৰে কমাই দিব লাগিব। আৰু কিছুমান গছৰ গুটি বা ড্ৰাই ফ্ৰুটছ আমি স্পেচিয়েলি খোৱাত গুৰুত্ব দিব লাগিব। গাজৰ ভাল, আৰু এনেকুৱা কিছুমান খাদ্য আছে ধৰক ফ্লেক্স চিড, চিয়া চিড, এইবিলাকে হৰমনেল ইমবেলেঞ্চবিলাক দূৰ কৰাত সহায় কৰে। আৰু PCOD আৰু থাইৰয়ডৰ সমস্যা থকা ব্যক্তিসকলে আচলতে প্ৰপাৰ যদি আয়ুৰ্বেদিক ট্ৰিটমেণ্ট লয় তেওঁলোকৰ সমস্যা সম্পূৰ্ণৰূপে ভাল হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে। হৰমনেল ইমবেলেঞ্চ বা হৰমনৰ বিসংগতি দূৰ কৰা প্ৰথমবিধ খাদ্য হৈছে আমলখি। আপোনালোকে হয়তো মন কৰিছে যে প্ৰায়বিলাক আয়ুৰ্বেদিক বা হাৰ্বেল তেল বা চেম্পুতে প্ৰায়ে আমলা বা আমলখি থাকে, কাৰণ বিভিন্ন গৱেষণাই এই কথা প্ৰমাণ কৰিছে যে আমলখিয়ে নতুন চুলি গজাত সহায় কৰে আৰু হেয়াৰ ফল বা চুলি সৰা সমস্যাটো কম কৰে। কাৰণ আমলখি হৈছে এটা নেচাৰেল DHT ব্লকাৰ, অৰ্থাৎ যিবিলাক DHT হৰমনৰ খেলিমেলিৰ কাৰণে বা হৰমনৰ ইমবেলেঞ্চৰ কাৰণে চুলি সৰা সমস্যা হয় সেই সমস্যা দূৰ কৰাটো সহায় কৰে। আৰু আমলখি আচলতে আমাৰ ডাইজেশ্যন বা পাচনতন্ত্ৰ ভালে ৰাখে, লিভাৰ ভালে থাকে, আমাৰ শৰীৰটো প্ৰাকৃতিকভাৱে শোধন কৰে, আৰু ইয়াৰ এণ্টিঅক্সিডেণ্ট, ভিটামিন C আদি এনেকুৱা কিছুমান বহুতো প্ৰয়োজনীয় উপাদান আছে যিয়ে আমাৰ চুলিৰ গ্ৰোথত সহায় কৰে বা চুলিৰ কোছা ঘন উজ্জ্বল কৰাত সহায় কৰে। আমলখিৰে যদি চুলি সৰা সমস্যাৰ সমাধান কৰিব খুজিছে তেন্তে আমলখি নিয়মীয়াকৈ খোৱাৰ অভ্যাসো কৰক, আৰু আমলখি পাৰিলে চুলিত নিয়মীয়াকৈ ব্যৱহাৰ কৰিও চাওক। তাৰ কাৰণে আপোনালোকে আমলখিৰ ছিজনত কেঁচা আমলখি ৰেগুলাৰ খোৱাৰ অভ্যাস কৰিব পাৰে। 1 বা 2টা আমলখি ডেইলি খোৱাৰ অভ্যাস কৰিব পাৰে, বা যদি আপুনি কেঁচাই খাই বেয়া পায় তেন্তে আপুনি চাটনি, চালাড হিচাপে বনাই খাব পাৰে, সিজাই খাব পাৰে বা আঞ্জা বনাই খাব পাৰে। যিকোনো পাৰে আপুনি ডেইলি আমলখি খোৱাৰ অভ্যাস কৰক, নিশ্চয় সুফল পাব। আৰু আমলখিৰ ছিজন যেতিয়া নাথাকে তেতিয়া আপোনালোকে শুকান আমলখিৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে বা আমলখিৰ ৰস সংৰক্ষণ কৰিও ৰাখিব পাৰে। সেইদৰে আপোনালোকে ব্যৱহাৰ কৰি চালেও সুফল পাব। তাৰ কাৰণে ৰাতিপুৱা 1 চামুচ বা 2 চামুচ আমলখিৰ গুড়ি বা ৰস এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক। 2 মাহমান বা 3 মাহমান কৰি চাওক, নিশ্চয় সুফল পাব। যাৰ চুলিত আমলখিয়ে শ্বুট কৰে বা মানে তেওঁলোকে আমলখি কেইটামান বিশেষ নিয়মত চুলিত ব্যৱহাৰ কৰি চাব পাৰে। তাৰ কাৰণে আমলখিৰ ৰস অলপ লওক, তাতে অলপমান নাৰিকল তেল বা তিল তেল মিহলাই লওক আৰু চুলিৰ গুৰিত আধা ঘণ্টা বা 1 ঘণ্টামানৰ কাৰণে লগাই ৰাখক, আৰু লগাওঁতে অলপমান আঙুলিৰ গুৰিৰে মাছাজ কৰি দিব। আৰু চেম্পু কৰাৰ দিনাখন আপোনালোকে এই দিহাটো কৰি চাব, কিন্তু চুলিখিনিত এই দিহাটো ব্যৱহাৰ কৰাৰ আগতে চুলিখিনি ভালদৰে চাফা কৰি ল'ব বা মাইল্ড চেম্পুৰে চুলিখিনি ধুই ল'ব, কাৰণ যদি লেতেৰা চুলিত আপুনি ব্যৱহাৰ কৰে তেতিয়া দিহাবিলাকে কাম নিদিয়ে। 2 নম্বৰ দিহাটোৰ বাবে জবা গছৰ ফুল আৰু পাতৰ লগত আমলখি একেলগে পিচি পেলাই পেষ্ট বনাই লওক, আৰু সেইটো হেয়াৰ পেক হিচাপে সপ্তাহত 1 বা 2 দিনকৈ ব্যৱহাৰ কৰি চাওক। তাৰপিছত মাইল্ড চেম্পুৰে বা অৰ্গেনিক চেম্পু বা হাৰ্বেল চেম্পুৰে আপোনালোকে চুলিখিনি ধুই দিয়ক। আৰু এই দিহাটো একেৰাহে 3 মাহ 6 মাহ এনেকৈ কৰি চাব পাৰে, তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাব। এবাৰ দুবাৰ কৰিলে যে ৰিজাল্ট পাব সেইটো একেবাৰে আশা নকৰিব। 3 নম্বৰ দিহাটোৰ কাৰণে আমলখিৰ লগত অলপমান কেহেৰাজ বনৰ পাত মিক্সিত পিচি বা খুন্দনাত খুন্দি পেষ্ট বনাই লওক, আৰু তাৰ ৰসখিনি উলিয়াই লৈ চুলিৰ গুৰিত লাহে লাহে মাছাজ কৰি দিয়ক। আধা ঘণ্টা বা 1 ঘণ্টামানৰ কাৰণে লগাই ৰাখক, তাৰপিছত চুলিখিনি চেম্পুৰে ধুই দিয়ক। আৰু 4 নম্বৰ দিহাটোৰ কাৰণে আপোনালোকে আমলা হেয়াৰ অইল বা আমলখিৰ হেয়াৰ অইল ঘৰতে বনাই ল'ব পাৰে। তাৰ কাৰণে আপোনালোকে তিল তেল, নাৰিকল তেল, কেষ্টৰ অইল যিটোৱে আপোনাৰ চুলিত শ্বুট কৰে সেই তেলটোৰ লগত আমলখি একেলগে সিজাই লৈ সেই তেলখিনি চেকনিৰে চেকি বটলত ভৰাই ৰাখি থ'ব, আৰু চেম্পু কৰাৰ দিনাখন আপোনালোকে আধা ঘণ্টা বা 1 ঘণ্টামানৰ কাৰণে নিয়মীয়াকৈ লগাই ৰাখক। আৰু সেইটো অভ্যাসে আপোনাৰ চুলি সৰা বা চুলি যিটো সমস্যা আছে সেইটো বহুতখিনি কমাই ৰাখিব। হৰমনৰ বিসংগতি বা ইমবেলেঞ্চ দূৰ কৰা 2 নম্বৰ খাদ্য বা ছুপাৰ ফুডবিধ হৈছে গাজৰ। গাজৰক এটা নেচাৰেল DHT ব্লকাৰ বুলি কোৱা হয়, আৰু গাজৰত আছে বিটা কেৰটিন, ভিটামিন C, ভিটামিন E, ভিটামিন K আৰু এণ্টিঅক্সিডেণ্ট আৰু এনেকুৱা বহুতো প্ৰয়োজনীয় খনিজ পদাৰ্থ যিয়ে নতুন চুলি গজাত সহায় কৰে আৰু চুলি সৰা সমস্যাটো কম কৰে। গাজৰ আপোনালোকে সিজাই খাব পাৰে, দাইলত চব্জিত এনেকৈ দি খাব পাৰে, বা গাজৰৰ জুচ বা ফ্ৰেছ জুচ উলিয়াই লৈ তাতে অলপমান নেমু ৰস বা আমলখি ৰস মিহলাই বা তাতে
তাতে অলপমান বিটৰ ৰস দি পেলাই আপোনালোকে যদি ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খায় তেতিয়া চুলি সৰা সমস্যাত যথেষ্ট ভাল ৰিজাল্ট পাব। আৰু গাজৰ চালাড হিচাপেও খাব পাৰে বা বিভিন্ন উপায়েৰে আপোনালোকে গাজৰ খোৱাৰ অভ্যাস কৰকচোন, নিশ্চয় আপোনালোকৰ চুলি সৰা সমস্যাত যথেষ্ট ভাল ৰিজাল্ট পাব। 3 নম্বৰ খাদ্যবিধ হৈছে কাঠবাদাম। কাঠবাদামত আছে অলিক এচিড আৰু লিনলিক এচিড নামৰ দুটা যৌগ, যিয়ে DHT ব্লকাৰ হিচাপে কাম কৰে, অৰ্থাৎ DHT হৰমনৰ কাৰণে হোৱা চুলি সৰা সমস্যাটো প্ৰাকৃতিকভাৱে কমাই ৰাখে। আৰু ইয়াত আছে বায়'টিন, আৰু বায়'টিনে আমাৰ চুলি গ্ৰোথ ভালে ৰাখে, চুলি সৰা কমাই ৰাখে বুলি আপোনালোকে সকলোৱে হয়তো জানে। ৰাতিপুৱা আপোনালোকে খালী পেটত ৰেগুলাৰলি 5টা বা 6টা কাঠবাদাম খাব পাৰে। তাৰ কাৰণে 4টা বা 5টা কাঠবাদাম এগিলাচ পানীত তিয়াই ৰাখিব আৰু ৰাতিপুৱা বাকলিখিনি গুচাই ভালদৰে চোবাই খোৱাৰ অভ্যাস কৰিব। আৰু এইদৰে ৰেগুলাৰলি এমাহ 2 মাহমান কৰি চাওক, নিশ্চয় চুলি সৰা সমস্যাত যথেষ্ট ভাল ৰিজাল্ট পাব। আৰু যাক বাদাম তেলে শ্বুট কৰে তেওঁলোকে বাদাম তেল গাখীৰৰ লগত মিহলাই ৰাতি খোৱাৰ সময়ত নিয়মীয়াকৈ খাব পাৰে, বা বাদাম তেল আপুনি চুলিত যদি শ্বুট কৰে চুলিত ৰেগুলাৰলি মাছাজ কৰিব পাৰে। শ্বেম্পু কৰাৰ দিনাখন স্পেচিয়েলি যদি বাদাম তেল ব্যৱহাৰ কৰে ই চুলি গ্ৰোথতো সহায় কৰে বা চুলি সৰা সমস্যা কম কৰে। চুলি সৰাৰ 3 নম্বৰ কাৰণটো আমি প্ৰায় অৱহেলা কৰোঁ বা ইগন'ৰ কৰোঁ, সেইটো হৈছে স্কেল্প ইনফেকশ্যন, অৰ্থাৎ চুলিৰ গুৰিত হোৱা কিছুমান ইনফেকশ্যন বা চুলিৰ কিছুমান সমস্যা। যেনে কিছুমানৰ চুলিত ফাংগেল ইনফেকশ্যন হয়, তাৰ কাৰণেও তেওঁলোকৰ চুলি সৰিব পাৰে। কিছুমানৰ উফি বা ডেণ্ড্ৰাফৰ সমস্যা হয়, আৰু ডেণ্ড্ৰাফৰ সমস্যাটো বেছিকৈ হ'লেও যে চুলি সৰে এই কথাটো হয়তো বহুতেই নেজানে। আৰু চৰিয়েচিছ নামৰ এটা বেমাৰ আছে, সেইটো অটো ইমিউন বেমাৰ বুলি কোৱা হয়, আৰু সেই স্কিনৰ বেমাৰটোৰ কাৰণেও বহুত মানুহৰ চুলি সৰা সমস্যা হয়। স্কেল্পৰ ফাংগেল ইনফেকশ্যন বা ডেণ্ড্ৰাফৰ কাৰণে যদি আপোনাৰ চুলি সৰি আছে তেন্তে কেইটামান সহজ ঘৰুৱা দিহা আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। তাৰ কাৰণে প্ৰথমতে লওক অলপমান মেথিগুটি, 2 চামুচ বা 3 চামুচ মেথিগুটি, বা আপোনাৰ চুলিৰ পৰিমাণ অনুসৰি আপুনি মেথিগুটি অলপমান লওক আৰু সেইখিনি এৰাতি পানীত তিয়াই ৰাখি কোমলাই লওক। ৰাতিপুৱা সেইখিনি পেষ্ট বনাই লওক আৰু অলপমান দৈ লওক, টেঙা দৈ হ'লে ভাল। টেঙা দৈৰ লগত সেই মেথিগুটিৰ পেষ্টখিনি একেলগে মিহলাই ল'ব আৰু চুলিৰ গুৰিত আধা ঘণ্টা বা 1 ঘণ্টামানৰ কাৰণে লগাই ৰাখিব। তাৰপিছত এণ্টি ডেণ্ড্ৰাফ শ্বেম্পু বা মাইল্ড শ্বেম্পুৰে চুলিখিনি ধুই দিয়ক। সপ্তাহত 1 বা 2 দিনকৈ এইদৰে কৰি চাওক, তেতিয়া আপোনালোকৰ চুলিৰ সমস্যা বহুতখিনি কমি যাব। 2 নম্বৰ দিহাটোৰ কাৰণে অলপমান নেমু ৰস লওক আৰু নেমু ৰসখিনি চুলিৰ গুৰিত লাহে লাহে আঙুলিৰে মাছাজ কৰি দিয়ক আৰু আধা ঘণ্টামানৰ পিছত শ্বেম্পু কৰি দিয়ক। আৰু ৰেগুলাৰলি বা সপ্তাহত 2 দিনমানকৈ যদি এই দিহাটো কৰি চায় তেতিয়া ডেণ্ড্ৰাফ বা ফাংগেল ইনফেকশ্যনৰ সমস্যা বহুতখিনি কমি যাব। 3 নম্বৰ দিহাটোৰ কাৰণে নেমু ৰসৰ লগত অলপমান কেম্ফৰ বা খোৱা কৰ্পূৰ মিহলাই লওক আৰু অকণমান নাৰিকল তেলো তাতে মিক্স কৰি দিব পাৰে, আৰু সেইখিনি কপাহৰ সহায়ত চুলিৰ গুৰিত লাহে লাহে মাছাজ কৰি দিয়ক। আধা ঘণ্টামানৰ পিছত শ্বেম্পু কৰি দিয়ক। এই দিহাকেইটা কৰি চাওক, নিশ্চয় আপোনালোকে সুফল পাব। 4 নম্বৰ কাৰণটো হৈছে ষ্ট্ৰেছ বা দুশ্চিন্তা। আচলতে আমি ষ্ট্ৰেছৰ কাৰণে যে চুলি সৰে এই কথাটো একেবাৰে নেভাবোঁ বা অৱহেলা কৰোঁ, কিন্তু ষ্ট্ৰেছৰ কাৰণে আমাৰ দেহত কৰ্টিজল নামৰ হৰমনটো বাঢ়ে আৰু অন্য হৰমনবিলাকৰো খেলিমেলি হয় বা ইমবেলেঞ্চ হয়। আৰু ষ্ট্ৰেছৰ কাৰণে আমাৰ টোপনিও কম হয়, আৰু ভাল টোপনিয়ে আমাৰ চুলিখিনি ভালে থকাটো সহায় কৰে। গতিকে এনেকুৱা বহুতো কাৰণ আছে যিবিলাকৰ বাবে ষ্ট্ৰেছে আমাৰ চুলি সৰে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। আজিকালি আমাৰ ষ্ট্ৰেছ বাঢ়িছে, বিশেষকৈ ফিজিকেল ষ্ট্ৰেছ, মেণ্টেল ষ্ট্ৰেছ বহুত বাঢ়িছে। ক'ভিডৰ পিছৰ পৰা প্ৰায়বিলাক মানুহৰ এনেকুৱা ষ্ট্ৰেছ বঢ়াৰ বাবেই চুলি সৰা সমস্যাটো হয়তো বাঢ়িছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকো আজিকালি চুলি সৰা দেখা যায়। কিন্তু ষ্ট্ৰেছ দূৰ কৰা উপায় বহুত আছে, যেনে আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰিব পাৰে, য়োগা, মেডিটেশ্যন, প্ৰাণায়াম এইবিলাকৰ সহায় ল'ব পাৰে, আৰু মিউজিক থেৰাপি বুলি আছে এটা থেৰাপি, আৰু যিসকলে গাৰ্ডেনিং বা এনেকুৱা ধৰণৰ খেতি বাতি বা নেচাৰৰ লগত কানেক্ট হৈ থাকে তেওঁলোকৰ ষ্ট্ৰেছ লেভেল কমি থাকে। গতিকে এনেকুৱা উপায়বিলাক অৱলম্বন কৰক, ষ্ট্ৰেছৰ পৰা দূৰত থাকক, তেতিয়া চুলি সৰা সমস্যাত যথেষ্ট নিশ্চয় ভাল ৰিজাল্ট পাব। 5 নম্বৰ প্ৰধান কাৰণটো হৈছে চুলিত লগোৱা কিছুমান হেয়াৰ প্ৰডাক্ট, যিবোৰত যথেষ্ট পৰিমাণে কেমিকেল থাকে। আমি ব্যৱহাৰ কৰি থকা শ্বেম্পু, তেল বা কণ্ডিশ্যনাৰবিলাকত কিছুমান বিশেষ ধৰণৰ কেমিকেল বা ৰাসায়নিক পদাৰ্থ থাকে, যেনে ছালফাৰ থাকে, পেৰাবেন থাকে, যিবোৰে আমাৰ চুলি সৰা সমস্যাটো হয়তো বঢ়াইছে। গতিকে আপোনালোকে যিবিলাক হেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰে সেইবিলাক পাৰিলে হাৰ্বেল লওক বা অৰ্গেনিক লওক বা আয়ুৰ্বেদিক প্ৰডাক্ট ব্যৱহাৰ কৰক, বা যিবিলাকত মানে কেমিকেল কম থাকে তেনেকুৱা প্ৰডাক্টবিলাক ডক্তৰৰ পৰামৰ্শৰ মতে ব্যৱহাৰ কৰক, তেতিয়া আপোনালোকৰ চুলি সৰা সমস্যা বহুতখিনি কমি যাব। 6 নম্বৰ কাৰণটো হৈছে কিছুমান বেমাৰ আৰু কিছুমান দৰৱৰ ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়া। আপোনালোকে সকলোৱে জানে যে যিসকল কেঞ্চাৰ পেচেণ্টে কেম'থেৰাপি বা ৰেডিঅ'থেৰাপি লৈ আছে তেওঁলোকৰ দৰৱৰ ছাইড ইফেক্ট বা সেইবিলাক ট্ৰিটমেণ্টৰ ছাইড ইফেক্ট হিচাপে চুলি সৰিবলৈ ধৰে। আৰু যিসকলৰ ধৰক IBS বা IBDৰ সমস্যা আছে, যিসকলৰ কলাইটিছৰ সমস্যা থাকে, বা যিসকলৰ লিভাৰ ট্ৰাবল বা গলব্লেডাৰৰ সমস্যা থাকে তেওঁলোকৰ প্ৰায় চুলি সৰিবলৈ ধৰে। আৰু পাচনতন্ত্ৰ বা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ডাইজেশ্যনৰ খেলিমেলি থাকে সেইবিলাকৰ কাৰণেও বহুতৰ
চুলি সৰা সমস্যা হয়। গতিকে এনেকুৱা যদি কিবা সমস্যা হৈ আছে বা বেমাৰ হৈ আছে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা কৰক, নিশ্চয় সুফল পাব আৰু চুলি সৰা সমস্যাও কমি যাব। লিভাৰ, গলব্লাডাৰ বা পাচনতন্ত্ৰৰ কিবা বিজুতিৰ কাৰণে যদি আপোনাৰ চুলি সৰিছে তেন্তে ৰাতিপুৱা খালী পেটত 5 খিলা বা 6 খিলা কেঁচা নৰসিংহ পাত চোবাই খোৱাৰ অভ্যাস কৰক, নিশ্চয় সুফল পাব। দিহাটো কিন্তু আপোনালোকে 2 মাহমান কৰি চালেহে নিশ্চয় ভাল ৰিজাল্ট পাব। নৰসিংহ পাতে আমাৰ চুলিৰ গুৰিত আচলতে তেজৰ চলাচল ভাল কৰে, চুলিখিনি ভালদৰে পুষ্টি যোগায় আৰু কিছুমান হৰমনেল ইমবেলেঞ্চো দূৰ কৰে আৰু ডাইজেশ্যন ভাল কৰে, ডিটক্স কৰে। সেইকাৰণে নৰসিংহ পাত খুব ভাল। আৰু নৰসিংহ পাত ৰাতিপুৱা খালী পেটত খোৱাৰ উপৰিও আপোনালোকে আঞ্জা কৰি, জোল কৰি যিকোনো উপায়েৰে নৰসিংহ পাত ৰেগুলাৰলি খোৱাৰ অভ্যাস কৰক আৰু এইদৰে খাই থাকিলে নিশ্চয় সুফল পাব। আপোনালোকে হয়তো মন কৰিছে যে চাউথ ইণ্ডিয়াৰ মানুহবিলাকৰ চুলি বৰ ধুনীয়া হয়, উজ্জ্বল ক'লা হয়, তেওঁলোকে নৰসিংহ পাত ডায়েটত ৰাখেই। আৰু নৰসিংহ পাত আপোনালোকে এক্সটাৰ্নেলি চুলিটো ব্যৱহাৰ কৰি চাব পাৰে। কক'নাট অইলৰ লগত মিহলাই আপোনালোকে বইল কৰি নৰসিংহৰ পাতৰ হেয়াৰ অইলো প্ৰস্তুত কৰি চুলিত ৰেগুলাৰলি লগাব পাৰে। নৰসিংহ পাত, জেতুকা পাত, জবা ফুল, এল'ভেৰা এনেকুৱা ধৰণৰ কিছুমান ঘৰুৱা সামগ্ৰীৰ লগত মিহলাই হেয়াৰ পেক বনাই চুলিত সপ্তাহত 2 দিন বা 3 দিনকৈও ব্যৱহাৰ কৰি চাব পাৰে। তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। আৰু এই দিহাবিলাক মই কৰি থাকোঁ, সেইকাৰণে আপোনালোকক জনাই থ'লোঁ যাতে আপোনালোক উপকৃত হয়। 7 নম্বৰ কাৰণটো হৈছে বতৰ পৰিৱৰ্তন বা ঋতু পৰিৱৰ্তন। বহুত মানুহৰ ছিজন ড্ৰাই হ'লে বা ঠাণ্ডা দিনত বহুতৰে চুলি সৰে আৰু কিছুমানৰ গৰম দিনত বেছিকৈ ঘামি থকাৰ ফলতো চুলি সৰিব পাৰে। গতিকে আপুনি ভালদৰে মন কৰক যে আপোনাৰ কোনটো ছিজনত চুলি সৰিছে আৰু সেই ছিজনটোত আপোনালোকে চুলিখিনি বিশেষভাৱে যত্ন ল'বলৈ চেষ্টা কৰক। আৰু এইবিলাকৰ উপৰিও আচলতে চুলিৰ সৰা সমস্যা দূৰ কৰিবৰ কাৰণে কিছুমান স্পেচিয়েল চিৰাম পোৱা যায়। সেই চিৰামবিলাক ডক্তৰৰ পৰামৰ্শ মতে আপোনালোকে চুলিত ব্যৱহাৰ কৰি চাওক। প্ৰয়োজন সাপেক্ষে ছাপ্লিমেণ্ট বা ভিটামিনৰ সহায় লওক। আৰু আয়ুৰ্বেদিক বহুতো ঔষধি আছে যিবোৰে চুলি সৰা সমস্যাত যথেষ্ট ভাল ৰিজাল্ট দিয়ে। তেনেকুৱা যদি চিকিৎসা বিচাৰে এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লওক। গতিকে চুলি সৰিলে কি কি কৰিব লাগে আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ দৰে আনেও উপকাৰ হয়। আৰু ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। ষ্টে হেল্ডি, ষ্টে হেপ্পী।